ভাবিছিলোঁ টেকেলি পিঠা বনাম বুলি কিনে আৰু কথামতে চাউল তিয়াই থৈছিলোঁ ৰাতিপুৱা কেটেলি পিঠা বনাই দিলোঁ চাইজটো দেখাত ইমান ভাল নহ'ল তথাপিও টেষ্টি আছিলে মাৰ দৰে এনেও নহয় মোৰ তাৰপিছত অকণমান ওলাই গ'লোঁ গধূলি হাজবেণ্ডৰ লগত দুটামান গিফ্ট কিনিব লগা আছিলে তাৰপিছত গ'লোঁ আমি চিটি চেণ্টাৰলৈ আৰু ইমান ধুনীয়াকৈ সজাই থৈছে ন চিটি চেণ্টাৰটো খ্ৰীষ্টমাছৰ কাৰণে নেকি তাৰপিছত এয়া আমি কেক কিনিলোঁ তাতে এখন কেকৰ শ্বপ দেখা পালোঁ হোমমেড হয় হেনো আহিয়ে কেকটো উদ্বোধন কৰি দিলোঁ একেবাৰে আৰু এয়া ঘৰ আহি দেখা পাইছিলোঁ ভাইটি দেওৰ গোটেইকেইজনে লগ লাগি কিনে নখোৱা পাতিছে হেনো নখোৱা মানে নামত নখোৱা এনেই আৰু ঠাণ্ডা দিন যিহেতু গতিকে অকণমান মাংস আনি কিনে তেনেকৈ সকলোৱে মিলি লগ হৈ খাম বুলি ভাবিলোঁ আৰু এয়া ধুনীয়াকৈ মাংস আমাৰ উতলি আছে যিহেতু জুই ধৰিছে বেঙেনা নোপোৰাকৈ পাৰি জানো বেঙেনা এটাও পুৰি দিলোঁ আৰু এয়া সকলোৱে মিলি লাষ্টত ভাতটো খালোঁ ইমান যে ভাল লাগে ন এনেকৈ ঠাণ্ডা দিনত গৰম গৰম ভাতৰ লগত জুইৰ আঞ্জা যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ আহিছোঁ বাই